নীতি নিয়ম পৰম্পৰা এইবিলাক মানুহে বনাইছে, প্ৰতিজ্ঞা মানুহে নিজে কৰিছে। নীতি নিয়ম পৰম্পৰা প্ৰতিজ্ঞা এইবিলাক মানুহে বনাইছিল সমাজখন সুস্থিৰভাৱে চলাবৰ কাৰণে, সমাজখনক এটা সুস্থ চিন্তাত আগবঢ়াই লৈ যাবৰ কাৰণে। কিন্তু সময় পৰিৱৰ্তনশীল, সময় কেতিয়াও ৰখি নাথাকে। সময় কালিলৈ এইটো প্ৰমাণ কৰি দিব যে আজি যে আমি কথা পাতি আছোঁ এইটো ইতিহাস হয়। সময় কেতিয়াও নৰখে, কিন্তু নীতি নিয়ম পৰম্পৰা ৰখি আছে। আমাৰ পূৰ্বপুৰুষে যি নীতি নিয়ম বনাইছিল সেই বস্তু আমি ফ'ল' কৰি আছোঁ। এইটো কিন্তু মই আকৌ ক'ব বিচাৰিছোঁ যে নীতি নিয়ম পৰম্পৰা নামানা মানুহক কিন্তু মানুহ বুলি ক'ব নোৱাৰি। নীতি নিয়ম পৰম্পৰা ধৰ্ম যি মানুহে নামানে সি মানুহ হ'বই নোৱাৰে। কিন্তু এইটো জৰুৰী নহয়নে? সময় যেনেদৰে পৰিৱৰ্তন হয় ঠিক তেনেদৰে নীতি নিয়ম পৰম্পৰাবিলাকো পৰিৱৰ্তন হোৱাটো, যিটো পৰম্পৰাই বা যিটো নীতিয়ে বা যিটো প্ৰতিজ্ঞাই সমাজখনক বিপথে পৰিচালিত কৰে, নীতি নিয়ম পুৰণি কালত কৰা এটা নীতি নিয়ম বা প্ৰতিজ্ঞাই যদি আজিৰ সমাজখনক বিপথে পৰিচালিত কৰিব বিচাৰে, আজিৰ সমাজখনক যদি এটা অন্ধকাৰ দিশত লৈ যাব বিচাৰে, এইটো জৰুৰী নহয়নে পুৰণি নীতি নিয়ম সংস্কাৰ বা প্ৰতিজ্ঞাবিলাক ভংগ কৰি দিয়া? আমাৰ মহান মহান হিন্দু শাস্ত্ৰবিলাকে এইটোৱে শিকাইছে, আমাৰ ধৰ্মগ্ৰন্থবিলাকে আমাক এইটোৱে শিকাইছে, প্ৰত্যেকটো কাহিনীতটো এইটোৱে আমাক শিকোৱা হৈছে। কুৰুক্ষেত্ৰ মহাযুদ্ধৰ কথা আমি জানো। কুৰুক্ষেত্ৰ মহাযুদ্ধ হৈছিল ধৰ্ম আৰু অধৰ্মৰ কাৰণে, ধৰ্ম প্ৰতিষ্ঠাৰ কাৰণে যুদ্ধ হৈছিল। কিন্তু এই যুদ্ধখন নহ'লেইহেঁতেন যদি আমি নীতি নিয়ম পৰম্পৰা প্ৰতিজ্ঞা এইবিলাক ভাঙি দিব পাৰিলোহেঁতেন। ভীষ্ম পিতামহ যি নেকি শক্তিশালী হয়, বুদ্ধিমান হয়, জ্ঞানী হয়, ধাৰ্মিক হয়, কিন্তু তেওঁ সৰুতে কৰা এটা প্ৰতিজ্ঞাৰ কাৰণে নীতি নিয়ম আৰু পৰম্পৰা ৰক্ষাৰ কাৰণে সদায় প্ৰত্যেক মুহূৰ্ততে মনে মনে থাকিব লগা হ'ল, অধৰ্মৰ লগত লগ লাগি যুদ্ধ কৰিব লগা হ'ল। যদি পিতামহ ভীষ্মই সৰুতে কৰা সেই প্ৰতিজ্ঞাটো, তেওঁ মাতৃক দিয়া প্ৰতিজ্ঞাটো যদি ভংগ কৰি দিলেহেঁতেন সমাজৰ স্বাৰ্থত, দেশৰ স্বাৰ্থত, মানৱ জাতিৰ স্বাৰ্থত, তেতিয়াহ'লে আজি এনে এটা দিন নাহিলেহেঁতেন, ধৃতৰাষ্ট্ৰ ৰজা নহ'লেহেঁতেন, দুৰ্যোধনে ৰজা হ'বৰ কাৰণে যুদ্ধ কৰাৰ সুবিধা নাপালেহেঁতেন। তাকেই নকৰি ভীষ্মই মই ৰজা নহওঁ, মই কেতিয়াও বিয়া নাপাতোঁ, এই প্ৰতিজ্ঞাটো বচাবৰ কাৰণে প্ৰত্যেক মুহূৰ্ততে তেওঁ অন্যায়বিলাক দেখি দেখিও চকু মুদি থাকিব লগা হ'ল। ধৃতৰাষ্ট্ৰৰ দৰে এজন ৰজা বনাব লগা হ'ল অকল নিজৰ প্ৰতিজ্ঞাটো বচাবৰ কাৰণে। যদি তেওঁ সমাজৰ কথা ভাবিলেহেঁতেন, যদি তেওঁ সঁচাকৈ হস্তিনাপুৰৰ উন্নতিৰ কথা ভাবিলেহেঁতেন, তেওঁ নিজে ৰজা হৈ সুস্থভাৱে বলিষ্ঠভাৱে সেই ৰাজ্যখন চলোৱাৰ কথা ভাবিলেহেঁতেন। তাকেই নকৰি নীতি নিয়ম পৰম্পৰাৰ পাছত তেওঁ এনেদৰে সোমাই গ'ল, শেষত তেওঁৰ হাতৰ পৰা হস্তিনাপুৰখনে ওলাই গ'ল আৰু নিজেই ধৰ্মৰ পক্ষৰ পৰা ওলাই গৈ অধৰ্মৰ পক্ষত থাকি যুদ্ধ কৰিব লগা হ'ল। সেইকাৰণে কোনোবা শক্তিশালী মানুহৰ হাতত যদি সমাজখন পৰিৱৰ্তন কৰিব পৰা শক্তি থাকে, তেতিয়াহ'লে নীতি নিয়ম পৰম্পৰাৰ পৰা ওলাই আহিব লাগে। কাৰণ নীতি নিয়ম পৰম্পৰাটো আৱশ্যক হয়, মানুহ জাতিৰ কাৰণে নীতি নিয়ম পৰম্পৰা আৱশ্যক। কিন্তু যিটো নীতি নিয়ম পৰম্পৰা আৰু প্ৰতিজ্ঞাই আজিৰ সমাজখনক বেয়াৰ পথে লৈ যাব বিচাৰিছে, আজিৰ সমাজখনক সেই প্ৰতিজ্ঞাটোৰ কাৰণে যদি আজিৰ সমাজখনত বেয়া এটা প্ৰভাৱ পৰিছে, তেতিয়াহ'লে সেই প্ৰতিজ্ঞাটো মানুহ হিচাপে ভংগ কৰি দিয়াটোৱে হৈছে সমাজখনৰ কাৰণে কল্যাণৰ কাম। আৰু এনেধৰণৰ নীতি নিয়ম পৰিৱৰ্তন কৰি নতুন নীতি নিয়মৰ মাজত সময়ৰ লগত আগবাঢ়ি যোৱাটোৱে হৈছে সমাজৰ কথা ভাবা মানুহৰ লক্ষণ। তাকে নকৰি আমি গোড়ামি যদি দেখাই থাকোঁ, নীতি নিয়ম প্ৰতিজ্ঞাৰ কথা কৈ যদি সমাজৰ কথা বাদ দি অকল নিজৰ পাপ পুণ্যৰ কথা যদি বিচাৰ কৰি থাকোঁ, তেতিয়াহ'লে ভীষ্মই যেনেদৰে ইমান ভাল কাম কৰাৰ পাছতো তেওঁ পুণ্য প্ৰাপ্তি নহ'ল, ঠিক তেনেদৰে আপোনাৰ ময়ো বা যিজন মহান মহান জ্ঞানী মানুহসকল, যাৰ বহুত জ্ঞান আছে, জ্ঞানৰ দ্বাৰা যি নেকি সমাজ পৰিৱৰ্তন কৰিব পাৰে, তাকে নকৰি কিন্তু নীতি নিয়ম পৰম্পৰা প্ৰতিজ্ঞাটোৰ কাৰণে আজি সেই আমাৰ পূৰ্বপুৰুষে দি যোৱা কথাটোৰ পিছতে লাগি আছে। সকলোকে ভিডিঅ'টোৰ দ্বাৰা এটা কথাই বুজাব বিচাৰিছোঁ, নীতি নিয়ম পৰম্পৰা সমাজ সুৰক্ষাৰ কাৰণে, সমাজ আগুৱাই লৈ যাবৰ কাৰণে, যিটো নীতি নিয়ম পৰম্পৰাই সমাজ আগবাঢ়ি যোৱাত বাধা প্ৰদান কৰে, যিটো নীতি নিয়ম পৰম্পৰাই সমাজত জাতি বৰ্ণ ধৰ্মৰ নামত কাজিয়াৰ সৃষ্টি কৰিব বিচাৰে, এনে নীতি নিয়ম পৰম্পৰা ভংগ কৰি সময়ৰ লগত দোপতদোপে আগবাঢ়ি যোৱাটোৱে হৈছে বুদ্ধিয়ক মানুহৰ কাম আৰু সমাজ সেৱাৰ কাম। সেইকাৰণে মহাভাৰতৰ প্ৰত্যেকটো ষ্টৰীৰ মাজতেই মই জ্ঞান বিচাৰি পাওঁ।
কাৰণ ভীষ্ম পিতামহে সেইটো সময়ত যদি চকু মুদি নাথাকিলেহেঁতেন তেওঁ এনে এজন শক্তিশালী যোদ্ধা আছিল যি নেকি দুৰ্যোধনে অকল ভীষ্ম পিতামহৰ কাৰণেই যুদ্ধ কৰাৰ সাহস পাইছিল যদি ভীষ্ম পিতামহে এবাৰৰ কাৰণে কৈ দিলেহেঁতেন যে মই অধৰ্মৰ পক্ষত থাকি যুদ্ধ নকৰোঁ মই পাণ্ডৱৰ পক্ষত থাকি যুদ্ধ কৰিম তেতিয়া দুৰ্যোধনৰ সাহসেই নাছিল এই যুদ্ধখনৰ কাৰণে চিঞৰি থকা তেওঁ নিজে বশ্যতা স্বীকাৰ কৰিলেহেঁতেন কিন্তু ভীষ্মৰ সাহসত দুৰ্যোধনে ইমানখিনি সাহস পালে সেইকাৰণে কৈছোঁ আপোনাৰ হাতত যদি শক্তি আছে সমাজ পৰিৱৰ্তনৰ কথা ভাবক পৰম্পৰা নীতি নিয়মৰ কথা পাতি সমাজখনত বেমেজালিৰ সৃষ্টি নকৰিব যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবা শেষত সকলোকে কৈছোঁ জয় আই অসম